অসমীয়া নতুন বছৰ উপলক্ষে ৰঙালী বিহুৰ উপলক্ষে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা অসমবাসী ৰাইজলৈ মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে নিৰোগী হৈ থাকে, কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পায়, সকলোৱে স্বাস্থ্যৱান হৈ অসমৰ সমাজখনক আগন্তুক দিনত দৃঢ়তাৰে যাতে আগুৱাই নিবলৈ মনোবল, শক্তি, ভক্তি, জ্ঞান, বুদ্ধি, বল আয়ত্ত কৰিব পাৰে। আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষৰ 130 কোটি জনগণে ঐক্যবদ্ধভাৱে দৃঢ়তাৰে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছে আৰু আমাৰ সকলোৰে লক্ষ্য যে যুদ্ধত আমি জয়ী হৈ কৰোনা ভাইৰাছক পৰাভূত কৰি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তি যাতে সকলো দিনৰ বাবে আগন্তুক সময়ৰ বাবে সুস্থ সবল আৰু শক্তিশালী হৈ থাকে, সেই লক্ষ্যৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনোৱা আহ্বান লকডাউন কাৰ্যসূচী নিষ্ঠাৰে পালন কৰা হৈছে। আজি আপোনালোকে কিছু সময় আগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণক পুনৰ অহা 3 মে তাৰিখলৈ এই লকডাউন কাৰ্যসূচী নিষ্ঠাৰে নিজৰ ঘৰৰ ভিতৰতে প্ৰতিটো পৰিয়ালে নিজকে আবদ্ধ ৰাখি শৃংখলাবদ্ধভাৱে পৰিষ্কাৰ কৰি থাকি লকডাউন কাৰ্যসূচী 3 মেলৈকে সফলভাৱে ৰূপায়ণ কৰাৰ আহ্বান জনাইছে। আমি অসমৰ বুকুত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানক সঁহাৰি জনাই 3,30,00,000 লোকে এই কাৰ্যসূচী পালন কৰি আহিছোঁ আৰু এই কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত অসমৰ ৰাইজে যি শৃংখলাবদ্ধতা, যি দৃঢ়তা, যি সতৰ্কতা, যি সজাগতা প্ৰদৰ্শন কৰিছে, ইয়াৰ বাবে মই অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জনসাধাৰণৰ মাজত সচেতনতা জগাই তোলাৰ ক্ষেত্ৰত অসমৰ সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকলে যি নিষ্ঠাৰে কাম কৰিছে তাৰ বাবে মই অসমৰ প্ৰতিগৰাকী সাংবাদিক বন্ধুক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই যুঁজত সন্মুখৰ পৰাই নেতৃত্ব দিয়া স্বাস্থ্য বিভাগৰ মাননীয় ডাক্তৰসকল, নাৰ্ছসকল, আশা কৰ্মকৰ্তাসকল, MPWD কৰ্মকৰ্তাসকল, লেবৰেটৰী টেকনিচিয়ানসকল, চাফাই কৰ্মকৰ্তাসকল, এম্বুলেন্সৰ চালকসকল, স্বাস্থ্য বিভাগৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকল, আৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকল, যোগান বিভাগৰ সৈতে জড়িত চৰকাৰী বেচৰকাৰী কৰ্মকৰ্তাসকল, শক্তি বিভাগ, পৰিবহণ বিভাগৰ কৰ্মকৰ্তাসকল, ফায়াৰ ব্ৰিগেডৰ কৰ্মকৰ্তাসকল, সকলোকে মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু জনসাধাৰণকো আহ্বান জনাইছোঁ যে এখেতসকলৰ প্ৰতি যেন সকলোৱে সন্মান প্ৰদৰ্শন কৰে।